Welcome to my second channel Don Salois Lifestyle আৰু ভিডিও চাইছে যদি গম পাইছে কেনেকুৱা ধৰণত বিজি হৈ আছো আৰু আমাৰ নিউ ব্ৰন যেটো বেবিটোৰ কাৰণে তুলা ৰাখি গতিকে ৰ আৰু ত ডেন্টেড ত আৰু ৰ গতিকে আপোনালোকৰ কিবা যদি ভাল নাম আছে মনত তেতিয়াহলে কমেন্ট কৰি ফেলে জনাবচোন এই ভিডিওটো বিচাৰ লবা কাকা আহিল আৰু আমাৰ কুফলদা আহিল বাবুটোৰ মানে নামটো গনাব বাকি আছে নামটো গনাম তাৰ পিছত আপোনালোকক ভিডিওত দেখাম আৰু পাৰিলে মানে ফুটবলত ৰিটাৰ্ণ হ'বৰ কাৰণে চেষ্টা কৰিম আৰু অলৰেডি ধুনীয়া টিম বনাই থাকে বাৰু আপোনালোকে যদি দৰঙৰ পৰা চাইছা নিশ্চয় গম পাবি নেইমাৰ আহি আছে কাৰণ দুটা বস্তু আছে তো এটা হল বংশগতি আৰু সেইটোৱে জেনেটিকটো থাকে মানুহে যোনটো বস্তু শিকায় সেইটো বস্তু পায় প্ৰত্যেক মানুহৰ জেনেটিকটো থাকে কিন্তু টাৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু The next day. কালি থাকবা আহিম বুলি কৈ ঠগাইছা এইটো এটা ক'ত পলাইছা ঐ ক'ত পলাইছা আজি এটা ৰিলিজ দিবুৱে সেইকাৰণে আহিলো আজি আৰু দেখা নাপাম বুলি তাই আকৌ কমিনো হস্পিটেলত কি আনছা চাও কিবা খাওঁ সোনা আহিল সুমন আহিল ঘৰত যাই উঠি কেনেকুৱা নিয়ম কৰোঁ কি কৰোঁ আপোনালোকক দেখাই আছো এইটো 3 নম্বৰ ব্লগ মানে এইটা ৰিপৰ্টটো আহিলে গম পাম আইতাক থকাৰ পিছত আৰু মই টেনশ্যন লোৱা নাই সেইকাৰণে মই বাহিৰত গৈছোঁ আৰু বিচাৰে লোৱা নাই আইতাক ডেঞ্জাৰ আইতাক না আইতা এতিয়া ফ্লাক্স লৈ ক'ত লেট্ৰিনত সোমাও হয় আখলি লওঁ পাৰ্টি দিম একদম পুৰা তুমি কি হেৰি খাবি হা হ'ব অ'কে গাহৰিটো মোৰ লগ খাব লাগিব কিবা অসুবিধা পাইছা বঢ়িয়া সুস্থ নে কি মইহে গম পাইছোঁ আমাৰ এইটো লিডাৰ বোলাই আকৌ হয়নে বেবী চাবা অহা লিডাৰ আহিকে সদায় 1 ঘণ্টামান ঘুমেটি মাৰি উঠি পেলাইহে আকৌ উঠে বেবীটো কেনেকুৱা লাগিছে বাবু ধুনু নে সৰু তুমিও সৰু আছিলি আগতে এইটো বেবীটো ঠগাইছি কালি ৰাতি ৰখবা আহিম বুলি কৈ ফেলে কি নামটো কি থম বুলি কৈছে এনে ব্লগাৰ হৈছে তোক মই হেল্প নকৰোঁ যা টাইম ভিতৰত থাকিম আৰু অলপমান ফ্ৰী মাইণ্ড ফ্ৰেছ কৰিব লাগে ওলাই আহিছোঁ বাহিৰত লাগি আমাৰ নিতুল ভাইয়ে লৈ আহি আছে এইকেইটা দিন ঘৰৰ নিচিনাকৈ থাকিলোঁ নহয় তাকে অলপমান মনটো বেয়া লাগছি তাকে ষ্টাফৰ কাৰণে অলপমান মিঠি আনিলোঁ আমি এতিয়া ঘৰত লাগি যাম মানে বহুত দিন থাকিলোঁ এতিয়া মানে একে গা চা গল চল বিহে গেছি নাযাব নে ইয়াতে থাকবি হে যাবি গাড়ী ধৰছোঁ নহয় এখন টেম্পু গাড়ী টেম্পু সেইকেইদিন তাৰ মানে মোক একেবাৰে পাল্লি কলাত লৈ ফুৰা হৈ এতিয়া কি টেম্পুত যাব নোৱাৰা নেকি এতিয়া তাৰমানে টেম্পুত ঠেচকা খালি মানে কথা নাই নাই ভাই এতিয়া সেনেকৈ কওঁ দেহি এনেকুৱা চলি নহয় ভাই মই তোক লাগি BMW এখন যোগাৰ কৰিছোঁ কণী খালোঁ একেলাই এতিয়া ৰখা মানুহক লাগি ৰুটি লৈ যাম থাকি বাৰু ভাল লাগিল নেকি এই তাকেতো এতিয়া আকৌ যাম আজি মানে ৰিলিজ হ'ব আৰু নে কি আকৌ আহিয়ে থাকিম আহি থাকোঁৱে পলিৰ ওচৰত পলিটোৰ নামত গিফ্ট নেকি প্ৰথম গিফ্ট তাৰমানে এতিয়া গা ধুব পৰা হোৱা নাই বাৰু গা ধুব পাৰিলে প্ৰথম ইয়াৰ গিফ্টটো দি মানে গা ধোৱা চাবোন নহয় জানো চলি থাকোঁতে আমাৰ পৰা ঔষধ লৈ গৈছিল নহয় জংচং হাই কৈ দিয়া লাজ কৰিছে দিয়া ভাল লাগিল দাদা ডাঙৰ ল'ৰাই নাকান্দে নহয় কিয় কান্দিছা এইটো মা নহয় নেকি বাবু পুৰা ঠাণ্ডা হৈ পেলাই বহি আছে আৰু বাইদেউ আছে এতিয়া বাই দিম আৰু নে দাদাই বহুতখিনি সহায় কৰিছে আৰু লেবৰেটৰীত চাই দিয়া এইফালে হাই কৈ দিয়া হেড কেইটান মাৰি নেদবি দেই বাইদেউ লগ পাই ভাল লাগিল এইকেইটা দিন নে কি আজি পে বাই কিছুমানে অলপ হেৰি কৰে হস্পিটেলখন যিহেতু প্ৰাইভেট গতিকে একদম পইচা পাতি ঔষধ পাতিৰ পইচাৰ বা হস্পিটেলৰ পইচা ডক্টৰৰ ফিজ একদম নহ'লে বান্ধি থৈ দিব লাষ্ট টাইম এতিয়া মানে ছাৰক ৰখি আছোঁ মাধ্যম আৰু ৰখি আছোঁ আৰু ছাৰে আহি আছোঁ বুলি কৈছে তাৰপিছত ঘৰত যাই আছোঁ বাকীখিনি আপোনালোকে ঘৰত দেখা পাব আৰু গাড়ী ঠিক কৰি আছে ৱেইটিং ফৰ ছাৰ দেৱব্ৰত মৰাণ ছাৰ বহুত বেছি ভাল ডাক্তৰ মই কৈছোঁ নহয় আপোনালোকক
বাইক লৈ যাই আছোঁ মই লাহেকৈ জিকু বাই বাই পলি হস্পিটেল বাই বাই আজিৰ পৰা বাই 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 উফ 4 দিন এটা জেগাতে বন্ধ হৈ পেলাই থাকিলোঁ সেইটো এটা বেলেগ পৰিৱেশ আৰু গোটেই ষ্টাফখিনিয়ে ভাল বাৰু আৰু এতিয়া গাঁও পালোঁ আৰু মই বুলি নহয় নিউ ব্ৰন বেবী মানে প্ৰথম নিজৰ গাঁৱত লাগি মাই গড কেনেকুৱা ধৰণৰ অভিজ্ঞতা মানে জীৱনত ধন্যবাদ মোকহে ধন্যবাদ দি দেখোন নতুন মেম্বাৰক দিব লাগে আজি তোমাৰ পৰাই জানে নতুন মাই গড বাবু আহিছে তাৰপিছত এই মামনি আহিছে এই মাই আকৌ এই পিলি বহি আছে লেপটি কাঢ়ি বহি লৈছে মানে আকৌ এই ভনী ভলক এটা বনাই দিয়ে এই তাৰপিছত খুৰীটো আছে কম আছে বিৰাট মিঠা লাগছে সিহঁতে কিবা ফুল চুল দি একদম পুৰা মানে ভাগি লেখছি এই বাবু বা এইটো পিলিৰ কাম কিজানি বাবু তাৰপিছত বাবু কাম পুৰা এই বেবী আহিছে বেবীটো আহি আছে এইটো তমে চবতকে বেছি ভালকে ৱেলকাম জনাই আছে দেখাইছো কি দেখাব লাগে এই ইউটিউবাৰতকে নখ মাইহে নখ বেছি একেবাৰে ৰৈ আছো কিমান মানুহ হে প্ৰভু ৱেলকাম থেংক ইউ ৱেলকাম থেংক ইউ নিজে বাবু বেবী নাচিলি এই বা এইটো বেবী এপিলিয়ে বেবী লৈ আহি আছে কিবা আছে নেকি আছে কি আছে ইমান পৰ কি কৈ থাকিলি আমি ইমান অপেক্ষা কৰি কি ইমান পৰ অপেক্ষা কৰি আছো আমি জলদি কৰ দুখন দি লৈছি দেখা নাই ক'ত দিছে মোক দেখাত কয় এই লেভেলে লগতে যাম ময়ো এই মুখত পাদি দিলি দাঁতকেইটা সৰি যাব কান্দি নিচিনা হ'ব পিলি নিচিনা হ'ব নেকি মই যে কৈছিলো মনত আছে আছে বাপা দেউতাক এই বাপা দেউতাক বাপাৰ মাক মোৰ মানে বেলেগ কাম নাই মোৰ মানে মোনা কৰাৰ দায়িত্ব দিছে মোক মানে কোনো মানে গুৰুত্ব দিয়া নাই এয়া খচি ফেলে যাব লাগিব নেকি এয়া খচি ফেলে নেকি এই আমাৰ বাবু বাবু মাকে মোৰ যদি জোৰত খোজ কাঢ়িব নোৱাৰে সেইটোৱে জোৰত খোজ কাঢ়িলে কাটি চিঙি আনছি আজি ভাল দেহাটো কাটি চিঙি আনিলি নে নাই কাটি চিঙাই আকৌ বিচাৰে আজিকালি তিৰিগিলাকে সহজতে লাগে তহঁতক সহজতে নহয় দেহাত বল নাই আজিকালি কি দেহাত বল নাই আমাৰ অসমীয়া তিৰিগিলাকৰ কাম নাই এই মূলা গাভৰুৰ দিনৰ কনকলতাৰ দিনৰ মূলা গাভৰুৰ দিনৰ লেভেলটো দি থাকিলে নহয় অলপমান দেহাত শক্তি বনাব লাগে কি খাইছিলো আমাৰ বল আছে ইটা আপেল আঙুৰ খাই পেলাই বল হবাহে লাগে এইবিলাক ফিজিকেলত গুৰুত্ব নেৰে আজিকালি জিয়াতিৰিগিলাকে সেইকাৰণেহে কাটা চিঙা কৰিব লাগে কলি মই বহুত কথাই কৈ দিওঁ তাৰমানে বেয়া কৈ কিছুমানে কৈ দিলি ভঙা পৰ্যায়ত গমন পিলি এতিয়া আচল কথাটো হ'ল নামটো এতিয়া মানুহবিলাকে গম নাপাব নহয় নামটো কি এই নামটো গম পাব দে লাহে ধীৰে নে কি কেৰ পাইছি চলি চাবা কেৰ পাই ফেলে এইটো কি চাওঁ এইটো কেৰ পাইছি এই শুন তই মুছলিম মাষ্টৰ হবি নেকি মাষ্টৰ হবি মুছলিম মাষ্টৰ হ'ব লাগে চেঁচা ভাই একেবাৰে চাহ খামা বাবু গোটেইকেইটা তত এই বস্তুটো দেখা পালোঁ এই বস্তুটো কোনে দিছি গম নাপাওঁ দিছি আৰু দেই আৰু